हेलो गाइस, गुड आफ्टरनून एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आज बहुत दिन पिछत माने भिडिओ এটা বনাই আছো। ইমান দিন ভিডিও নবনোৱাৰ ৰিজন মানে পিছত কৈ আছো লাহে লাহে আপোনালোকক কিয় ইমান দিন ভিডিও বনোৱা নাছিলো। তো সেইবিলাক কৈ থাকিম বাৰু। তো আজিৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ। তো মানে বৰ্তমান আছো মই চাদৰ ওপৰত আৰু চাও আজি ক'ত যাও। তো আজি মানে চাৰ্লিৰ বাৰ্থডে আছে, মানে লগৰ এজনৰ বাৰ্থডেও আছে। তো অলপ ফটোশ্বুট কৰাৰ যোৱাৰ কথা আছে। তাকে চাও ক'ত যাম। আগত কৈ আছো আপোনালোকক, প্ৰথমে চাৰ্লিহঁতক লগ ধৰি লওঁ, তাৰপিছতে কৈ আছো। গাইজ দেখা পাইছে, এইটো চাওক বাপ্পি আৰু দেখা দিয়া। हेलो गाइस আমি ওলাই আছো আৰু তো টানি দিয়া এবাৰ। সৰু মোৰা এটা ৰাইড আছে আৰু যাও। ফটোৰ বাৰ্থডেও আছে আনকি। এই হেলমেট বাৰ্থডে বয়। অলপ মুখখন দেখাই আছো। এই ব্ৰো, হেল্ল' হেল্ল'। মাই ফ্ৰেন্ড। তো গাইজ বৰ্তমান চাওক আমি ৰাজগেটত আছো আৰু মোৰ লগত নূৰ, আহমান আৰু এইফালে বাপ্পি আছে আৰু দুজনমান আহি আছে। তো ৱেইট কৰি আছো অলপ টাইম। তো আগত ওলাম আমি অলপ পিছত। তো ফালাফালি চলিব বোলে আৰমানে দি আছে। গাইজ এইফালে চাওক, ক'ত দেখা নাপায় ঐ, সেই দেখাই নাপায় ঐ, ভালকে দেখা। আৰমান কিবা দেখাই আছিলা দেখোন, দেখা দেখা দেখো। এইটো চাওক বুইলি আৰমানৰ কপিৰাইট নূৰে ৰিল বনাই আছে গাইছে। এইটো চাওক गाइस वेलकम बैक टू माय यूट्यूब चैनल। जैसे कि देख सकती हो नोबिता ब्लॉग्स। नहीं गाइस, थोड़ा बहुत तो हंसी खुशी होगा ही ना, धेमाली में करेगा तो इसीलिए हंसना तो पड़ेगा ना सबको। गाइस नूरे बोले किबा मेंशन करिसे। तो गाइस चार्ली आहि पाले। ओ चार्ली ब्रो, हेलो। तो गाइस चार्लिर এটা চেনেল আছে, এইটো চাব আপোনালোকে। আৰু ইয়াৰ আজি বাৰ্থডে হয়। তো আপোনালোকে কমেন্টত হেপি বাৰ্থডে বুলি উইশ কৰি দিব। थैंक यू गाइस, एडवांस थैंक यू। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना। ভয়ংকৰ वाला অফৰোডিং চলি আছে আমাৰ ইয়াতে। এইটো চাওক আৰু ইয়াতে চাবচিডি আৰু এইটো হ'ল কিবা বিল্ডিং আৰু এইফালে চাওক পুৰা ধূলি হৈ গৈছে বে। পুৰা পাউডাৰ হৈ গৈছো মই। चल बोजड़ी के তো গাইস চাওক বৰ্তমান আমি বৰ্তমান এইফালে চাওক। হা ফোন করব নেকি? নাই এই বস্তুটো চাওক গাইস। তেল বেশি হয়েছে নাকি বাপি তোমার? বাই 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 বাই। ওয়াটারফলত কিন্তু ওয়াটারফলত পানীয়ে নাই একো। তো গাইজ বৰ্তমান চাওক একদম মুখৰ অৱস্থা একদম ধূলি হৈ গৈছে, পুৰা ধূলি হৈ গৈছে। তো গাইজ চাওক এইফালে নূৰে পুৰা ফটোগ্ৰাফি কৰি আছে আৰু পোজ দি আছে। চাওক এইফালে পুৰা চাৰ্লি বঢ়িয়া হৈছে বোলে, নূৰে কৈ আছে বঢ়িয়া হৈছে একদম। আৰু ইয়াৰ লোকেশ্যনটো চাওক কি ধুনীয়া। তো যিবিলাক ফটো উঠি আছে সেইবিলাক ইনষ্টাগ্ৰামত পাই যাব আপোনালোকে।
यो लाइक करबो दिया एटु मारसु ए दोस्तों ठीक আছে অলপ ভিডিওটো সাবস্ক্রাইব ও এর সবে পোস্ট দিব গইছে বাহ 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 মই উঠাই আছো দিয়া এফালে পুরা পোজ চলি আছে পোজ ফটোশুট করা হৈ গল আৰু এতিয়া এৰ পৰা ওলাও আৰু যিবোৰ ফটো উঠিছো এইবিলাক ইনষ্টাগ্ৰামত পাই যাব আপোনালোকে আৰু তলত ইনষ্টাগ্ৰামৰ নামটো আহি আছে চাই ল'ব আৰু সবকে ফলো কৰি ল'ব আজি ৰাইটটো মানে বেছি বিশেষ একো ভালকে ব্লগ বনোৱা নহল বহুত সৰু ভিডিও হ'ব এটো আৰু কি আৰু সক পানী এইফালে পুৰা সানি একদম হাইপাৰ হৈ আছে পুৰা টপ টপ আমাৰ এইফালে বাপিয়ে ক্যামেৰা লৈ যায় আছে আগত পুৰা ফটোশুট হৈ গল আমাৰ সানি বুলে যায়ে তো এইফালে সক এৰে ভিউটো কি ধুনিয়া আমি গধুলি টাইমত আইছিলো যেহেতু আৰু ভাল লাগিছে তো বহুত দিনৰ পিছত ওলাই আইছো তো হেতু কাৰণে ভালে লাগিল আৰু যদি আপোনালোকৰ ভাল লাগিছে তো ভিডিওটো লাইক কৰি দিব এন্ড সাবস্ক্ৰাইব কৰি দিব এন্ড শেয়াৰ কৰি দিব লগতে তো লগ পাম এটা নতুন ভিডিওত তিনডাল টাটা বাই বাই বাপি অলপ পিছত তো ঠান্ডা মানে ঠান্ডা তো এটা লাগি আছে তো কি করবি তো একদম বেয়া ঠান্ডা না কারবা জ্যাকেট মারিলো মারো তো গাইস বর্তমান সক আমি অকল শার্ট পিন্ধি আইছো তো যাওতে এটা গাড়িত ঠান্ডা লাগিব কপনি মানে উঠি আছে আমাৰ দুজনৰ সো হেতু কাৰণে আৰু বেছি লেট নকৰো ফটাফট যাও ইয়াৰ পৰা জান বাচি তো লাখো পাই লট के बुद्धू घर को आए बाय बाय